নেতৃত্বাধীন চৰকাৰখনৰ তত্বাৱধানত অসমৰ জনসাধাৰণে বিদ্যুতৰ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত বিভিন্ন সময়ত প্ৰতিবাদ কৰি অহাৰ পিছতো বাৰম্বাৰ বিদ্যুতৰ মাচুল বৃদ্ধি হৈ অহা পৰিলক্ষিত হৈছে আৰু দেখা পোৱা গৈছে বিদ্যুতৰ মাচুলে সাধাৰণ জনসাধাৰণক বৰ্তমান সময়ত এক ৰামটাঙোন সোধাইছে। তেনে সময়তে কিন্তু দেখা পোৱা গৈছে যে একাংশ ব্যক্তিয়ে ইলেক্ট্ৰিচিটি বোৰ্ডৰ কিছু কৰ্মচাৰীৰ সহযোগত চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰি তেখেতলোকে বিদ্যুতৰ অপচয় কৰা পৰিলক্ষিত হৈছে, যাৰ ঘাটি পুৰাবৰ কাৰণে সাধাৰণ জনসাধাৰণে কিন্তু দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যে দেখা পোৱা গৈছে যে বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পিছত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাইজক এনেধৰণে মাধমুৱাৰ সদায় থকাৰ সময়তেই বিজেপিৰ এটা জিলা কাৰ্যালয়ত এনেধৰণে নীতি বহিৰ্ভূতভাৱে বিদ্যুৎ সংযোগ কৰি ৰখাটো অতি দুৰ্ভাগ্যজনক কথা। আৰু যদি আমি প্ৰকৃতপক্ষত চাবলৈ যাওঁ, এই ১.৫ বছৰ ধৰি এই কাৰ্যালয়ত যি বিদ্যুৎ সংযোগ হৈ থাকিল, যিটো অফিচিয়েলি কোনো ৰেকৰ্ড নাই, এই ঘাটিটো পূৰাবৰ কাৰণে নিশ্চিতভাৱে কোনো জনসাধাৰণৰ ওপৰত কিন্তু বিদ্যুৎ বিভাগে, মাজুলীৰ বিদ্যুৎ বিভাগে এইটো কিন্তু সাধাৰণ জনসাধাৰণৰ ওপৰত কিন্তু ইয়াৰ ৰামটাঙোন সোধাইছে। এইটো নিশ্চিতভাৱে সত্য কথা। এনেধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। আমি এটা কথা ক'ব বিচাৰিছোঁ যে এনেধৰণে যদি বিদ্যুৎ চোৰাংভাৱে চলি থাকে, তেতিয়াহ'লে সাধাৰণ জনসাধাৰণে কিন্তু ইয়াৰ দুৰ্ভোগটো ভোগাটো নিশ্চিত হৈ পৰিছে। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ, এনেধৰণৰ যিসমূহ চোৰাং বিদ্যুৎ আছে, এই চোৰাং বিদ্যুৎসমূহ বিভাগে তৎকালীনভাৱে জিলা উপায়ুক্তৰ তত্বাৱধানত বিভাগে ইয়াৰ চোৰাং ব্যৱসায়ীসকলে এনেধৰণৰ চোৰাং বিদ্যুৎ সংযোগ কৰি ৰাখিছে, এইসমূহৰ ওপৰত তদন্ত হ'ব লাগে আৰু সাধাৰণ জনসাধাৰণে যাতে এই চোৰাং ব্যক্তিসকলৰ কাৰণে এনেধৰণে অনীতি বহিৰ্ভূতভাৱে বিদ্যুৎ সংযোগৰ বাবে সাধাৰণ জনসাধাৰণে যাতে দুৰ্ভোগ ভুগিবলগীয়া নহয়, এইটোৰ ওপৰত কিন্তু বিভাগে গুৰুত্ব প্ৰদান কৰিব লাগে। অন্যথা কিন্তু সাধাৰণ জনসাধাৰণ, ছাত্ৰ সন্থা, অন্যান্য দল সংগঠনে কিন্তু বিভাগৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে বিদ্যুৎ বিভাগে কেতিয়াবা সাধাৰণ জনসাধাৰণৰ এনেকুৱা কিছুমান অপ্ৰাসংগিক বিল আনি দিয়ে, যিসমূহ বিল শুধৰণিৰ কাৰণে বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ সাধাৰণ জনসাধাৰণ যায় যদিও সেই সাধাৰণ জনসাধাৰণে কিন্তু ন্যায় নাপায়। বিদ্যুতৰ বিলত যিমান পৰিমাণৰ মাচুল আহে, সিমান পৰিমাণৰ মাচুলেই কিন্তু বিদ্যুৎ বিভাগে এইটো শুধৰণি নকৰাকৈ কিন্তু সাধাৰণ জনসাধাৰণৰ পৰা সংগ্ৰহ কৰি লয়। এইটো কিন্তু অতি দুৰ্ভাগ্যজনক কথা। এনেধৰণৰ কোনো নিয়ম নাই। মাচুল আহে, সিমান পৰিমাণৰ মাচুলেই কিন্তু বিদ্যুৎ বিভাগে এইটো শুধৰণি নকৰাকৈ কিন্তু সাধাৰণ জনসাধাৰণৰ পৰা সংগ্ৰহ কৰি লয়। এইটো কিন্তু অতি দুৰ্ভাগ্যজনক কথা। এনেধৰণৰ কোনো নিয়ম নাই, যিটো ভুল হৈ পেলাই বিদ্যুৎ বিভাগৰ এটা ভুলৰ বাবে সাধাৰণ জনসাধাৰণৰ বিলত সৰহকৈ অত্যাধিক পৰিমাণৰ মাচুল অহাৰ পিছতো কিন্তু সেইটো শুধৰণি নকৰাকৈ সেই সাধাৰণ জনসাধাৰণ, দুখীয়া জনসাধাৰণৰ পৰা কিন্তু অত্যাধিক পৰিমাণৰ বিদ্যুৎ মাচুল সংগ্ৰহ কৰি লয়। আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ তেখেতলোকৰ যিসমূহ বিসংগতি, এই বিসংগতিসমূহৰ ঘাটি পূৰাবৰ কাৰণে তেখেতলোকে কিন্তু এনেধৰণৰ ব্যৱস্থাসমূহ কৰে বুলি আমি এই মুহূৰ্তত সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এনেধৰণৰ যদি বিসংগতি তেখেতলোকে কৰি থাকে আৰু সাধাৰণ জনসাধাৰণক যদি এনেধৰণে মাধমাৰ সদায় থাকে, তেখেতলোক কিন্তু সংগ্ৰামৰ প্ৰতিবাদৰ কিন্তু সন্মুখীন হ'বলৈ সাজু হৈ থাকিব লাগিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতলোকে যিসমূহ কৰ্মচাৰী নিয়োগ কৰি থৈছে, কিছু কৰ্মচাৰী, সকলো কৰ্মচাৰী নহয়, কিন্তু কিছু কৰ্মচাৰীয়ে সাধাৰণ জনসাধাৰণৰ যেতিয়া বিদ্যুতৰ বিল দিবলৈ আহে বা বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ আহে, এনেধৰণৰ ঘটনা সংঘটিত হৈছে। কিছু ব্যক্তিৰ পৰা বিদ্যুৎ মাচুল লৈ গৈ কিন্তু অফিচত জমা নিদিয়ে, যাৰ পৰিপ্ৰেক্ষিতত সেই বিদ্যুৎ সংযোগ থকা ব্যক্তিঘৰৰ গ্ৰাহক ঘৰে দুবাৰকৈ বিদ্যুৎ মাচুল দিবলগীয়া হৈছে। এইটো কিন্তু তেখেতলোকে তদন্ত কৰিব লাগে। বিভাগে এইটো জিলাৰ মাজুলী বিদ্যুৎ বিভাগে এইটো তদন্ত কৰিব লাগে। তেখেতলোকৰ কিছু তেনে কিন্তু কৰ্মচাৰী আছে, যিসমূহ কৰ্মচাৰীৰ কাৰণে সাধাৰণ জনসাধাৰণে দুবাৰ কিন্তু বিদ্যুৎ মাচুল, এমাহৰ কাৰণে দুখন বিদ্যুৎ মাচুলৰ পইচা কিন্তু ভৰিবলগীয়া হৈছে। এইটো আমাৰ ওচৰত প্ৰমাণ আছে। গতিকে এনেধৰণৰ বিসংগতিসমূহ দূৰ কৰিব লাগে আৰু এনেধৰণৰ যিসমূহ অনিয়মীয়া আৰু যিসমূহ নীতি বহিৰ্ভূতভাৱে বিদ্যুৎ সংযোগ কৰি ৰাখিছে, যাৰ ঘাটি পূৰাবৰ কাৰণে সাধাৰণ জনসাধাৰণৰ ওপৰত ৰামটাঙোন সোধাইছে, এইটো কিন্তু নিশ্চিতভাৱে বন্ধ কৰিব লাগে। অন্যথা কিন্তু আমি তীব্ৰ সংগ্ৰাম কৰিবলৈ বাধ্য থাকিম। এইটো মই নিশ্চিতভাৱে কৈছোঁ যে বিজেপি নেতৃত্বাধীন চৰকাৰখন থকাৰ পিছত
মাজুলীৰ জিলা বিজেপি কাৰ্যালয়ত এনেধৰণৰ ঘটনা পৰিঘটনা হোৱাটো অতি দুৰ্ভাগ্যজনক। যিহেতু তেখেতলোকেই ব্যৱস্থা গ্ৰহণ কৰি, তেখেতলোকেই আইন প্ৰণয়ন কৰি, তেখেতলোকেই বিদ্যুৎ বিভাগৰ লগত আলোচনা কৰি পেলাই বিদ্যুতৰ মাচুল বৃদ্ধি কৰি সাধাৰণ জনসাধাৰণক এই সময়তে কিন্তু ৰামটাঙোন সোধাই আছে। বাৰম্বাৰ সাধাৰণ জনসাধাৰণ বিদ্যুতৰ গ্ৰাহকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে যদিও এই প্ৰতিবাদক আওকাণ কৰি বিদ্যুতৰ মাচুল প্ৰত্যেক মাহতে প্ৰত্যেকবাৰেই কিন্তু তেখেতলোকে বৃদ্ধি কৰি আহিছে। সাধাৰণ জনসাধাৰণৰ কিন্তু এই যি আৱেগ অনুভূতি, সাধাৰণ জনসাধাৰণৰ ওপৰত যি ৰামটাঙোন, এই ৰামটাঙোনৰ কথা কিন্তু তেখেতলোকৰ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে বৰ্তমান সময়ত চিন্তা কৰা নাই। তেনে মুহূৰ্তত কিন্তু তেখেতলোকৰ পালি নেতাই তেখেতলোকৰ কাৰ্যালয়ত এনেধৰণৰ নীতি বহিৰ্ভূতভাৱে বিদ্যুৎ সংযোগ কৰি ৰাখি সেই বিদ্যুতৰ ঘাটি পূৰাবৰ কাৰণে কিন্তু সাধাৰণ জনসাধাৰণলৈ সেই বিদ্যুতৰ ঘাটি পূৰাবৰ কাৰণে বিলখনত অত্যাধিক পৰিমাণৰ বিল দিয়াটো কিন্তু অতি দুৰ্ভাগ্যজনক। সেইটো নিশ্চিতভাৱে মাজুলীত হৈছে। আমি বহু ক্ষেত্ৰত দেখিছোঁ, বহু গাঁৱত দেখিছোঁ, বহু ব্যক্তিৰ ঘৰৰ বিদ্যুতৰ যি বিল আহে সেই বিলসমূহত আমি দেখিছোঁ, বহু সময়ত দেখিছোঁ যে অত্যাধিক পৰিমাণৰ বিদ্যুৎ মাচুল আহে, কিন্তু বিভাগত যায় যদিও সেই সাধাৰণ ব্যক্তিগৰাকীয়ে কিন্তু ন্যায় নাপায়। বিভাগে কোনো ন্যায় নিদিয়ে। সেই ব্যক্তিগৰাকীক কিয় অত্যাধিক পৰিমাণৰ বিল আহিল তাৰ কিন্তু কোনো সদুত্তৰ সেই ব্যক্তিগৰাকীয়ে নাপায়। বিনিময়ত কিন্তু সেই ব্যক্তিগৰাকীয়ে যিমান পৰিমাণৰ বিল আহিছিল সিমান পৰিমাণৰ বিলেই কিন্তু পৰিশোধ কৰিবলগীয়া হয়। তাৰ অন্তৰালত কি এইবিলাক নেকি? তেখেতলোকৰ কিছু কৰ্মচাৰীয়ে মিলি পেলাই এনেধৰণৰ সম্ভ্ৰান্ত নেতা তথা তেখেতলোকৰ দলীয় নেতৃত্বৰ লগত সংযোগ কৰি পেলাই এনেধৰণৰ অনিয়মীয়া বিদ্যুৎ দি আছে, আৰু সেই বিদ্যুতৰ মাচুল তেখেতলোকে মাজুলীত পূৰাবৰ কাৰণে, ঘাটি পূৰাবৰ কাৰণে এই সাধাৰণ জনসাধাৰণক এনেধৰণে ৰামটাঙোন সোধাইছে নেকি? এইটো আমি মুকলিকৈ তেখেতলোকক প্ৰশ্ন কৰিম। এই যে সাধাৰণ জনসাধাৰণৰ কিছু ব্যক্তিৰ ঘৰত অত্যাধিক পৰিমাণৰ বিদ্যুৎ মাচুল আহে, এই বিদ্যুৎ মাচুলসমূহ কিয় আহে, আৰু ইয়াৰ যেতিয়া ন্যায় বিচাৰি যায় সাধাৰণ গ্ৰাহকে, ইয়াৰ যেতিয়া ন্যায় দিব নোৱাৰে তাৰ অন্তৰালত কি আছে? এনেধৰণৰ যি অনিয়মীয়া বিদ্যুৎ সংযোগ, এই বিদ্যুৎ সংযোগৰ ঘাটি পূৰাবৰ কাৰণে এনেধৰণৰ তেখেতলোকৰ বিসংগতিসমূহ হৈছে নেকি? এইটো আমি মুকলিমূৰীয়াকৈ বিদ্যুৎ বিভাগক প্ৰশ্ন উত্থাপন কৰিছোঁ এই মুহূৰ্তত।